सासानजा ओनसोलनि माइनरिटी फरायसा बिटिआर निमसुनि सिङाव थानाय गसाइगाव जिल्ला आफादनि बानजायनायाव इफ्तार महफिल खालामदों। गसाइगावनि साबखाथा हाफिजिया माद्रासायाव साबखाथा ओनसोलारि गौथुमनि मददजों इफ्तार महफिल खुंदों। बे हाबाफारियाव बिटिएडि निमसुनि आफादगिरि हाफिजुल इस्लाम, गसाइगाव जिल्ला आफादगिरि सादान हुसेन आरो जिल्ला आरो ओनसोलारि गौथुमफोरनि गुबुन गुबुन मानसिफोरा बाहागो लायो। আজি গোসাইগাঁও জিলা সমিতি নেমচুৰ অন্তৰ্গত সাবকাটা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গোসাইগাঁও জিলা সমিতিৰ সহযোগিতা আজি সমূহীয়া ইফতাৰ মেহফিলৰ আয়োজন কৰা হৈছিল সাবকাটা হাফিজিয়া মাদ্ৰাসাত। উক্ত সভাত আমাৰ উপস্থিত থাকে বিটিআৰ নেমচুৰ সন্মানীয় সভাপতি হাফিজুল ইছলাম ডাঙৰীয়া, লগতে কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মফিজুল হক ডাঙৰীয়া, লগতে স্থানীয় বুদ্ধিজীৱী তথা শিক্ষাগুৰুসকল, স্থানীয় সমূহৰ ৰাইজসকল, আমাৰ নেমচুৰ যি নেতৃত্ববৃন্দসকল আছে জিলা পৰ্যায়ৰ বা আঞ্চলিক পৰ্যায়ৰ বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকলে উপস্থিত থাকি আজি 500তকৈ অধিক আজি আমাৰ যি ইফতাৰ মেহফিল আৰু ইফতাৰ মেহফিলত সকলোৱে নিমন্ত্ৰণ কৰাৰ পিছত সিহঁতে উপস্থিত আছিল। বহুতো ভাল লাগিছে। আগন্তুক দিনত যে সাবকাটা আঞ্চলিকে যি এনেকুৱা কাৰ্যসূচী লৈছে, আগন্তুক দিনত গোসাইগাঁও জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন যি আমাৰ আঞ্চলিকসমূহ আছে সকলোৱে এনেধৰণৰ কাৰ্যসূচী ল'ব লাগে। আৰু বিশেষকৈ আমাৰ আচলতে নেমচুৰ যি লক্ষ্য আৰু উদ্দেশ্য, সেই লক্ষ্য আৰু উদ্দেশ্যৰ মতে কাম কৰি যাব লাগে। তো আমি গোসাইগাঁও জিলা সমিতিৰ নেমচুৰ ফালৰ পৰা সাবকাটা আঞ্চলিক সমিতিলৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনালোঁ, যাতে আগন্তুক দিনত ইয়াতকৈ ধুনীয়াকৈ ভালকৈ যাতে কাম কাজ কৰিব পাৰে বা ৰাইজৰ যি সমস্যা সমাধানৰ ক্ষেত্ৰত যাতে মাত মাতিব পাৰে তাক